हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज गई आছো বৰ্তমান এতিয়া সিটি সেন্টাৰ। তো বহুত ডাঙৰ এটা কামত মানে মোৰ যোনটো মোবাইল আছিল তো মোবাইলটো ডেড হৈ গ'ল, একেবাৰে মৰি গ'ল, বেয়া হৈ গ'ল। তো এতিয়া সেইকাৰণে এটা নতুন মোবাইল ল'ব গৈ আছো আৰু ভিডিঅ' আজি 15 দিন মানে হ'ল ভিডিঅ' দিয়া হোৱা নাই, মানে মোবাইলে নাছিল মোৰ লগত, সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাই। ভিডিঅ'টো মোবাইলটো একেবাৰে মৰি গ'ল মানে। তো বনাবলৈ ট্ৰাই কৰিছিলোঁ বহুত, যেহেতু বেলেগ কিবা কিবি লোৱা প্লেনিং আছে সেইকাৰণে মোবাইল নতুন নলওঁ বুলি ভাবিছিলোঁ। বাট মোবাইলটো নবনিল আৰু মোবাইলটো বনিলেও 10-15 হাজাৰ টকা পইচা খৰচা হ'ব। তো সেইকাৰণে ইমানখিনি পইচা খৰচা কৰিতো লাভ নাই, এটা পুৰণা মোবাইল। আজি আইফোন ল'ব গৈ আছোঁ। তো আইফোন 13টো ল'ম বুলি ভাবি আছোঁ। তো তাত গৈহে গম পাম চিয়'ৰ কোনটো কি হয় কি নহয়। মানে বাইক এখন লোৱাৰ কথাও ভাবি আছিলোঁ, তো সেইকাৰণে মোবাইল লোৱাৰ কথা আকৌ ভবা নাছিলোঁ নতুন মোবাইল এতিয়াই ল'ম বুলি। বাট মোবাইলটো ল'ব লগা হৈ গ'ল, যিহেতু মানে কিবা এটা ল'লেও আকৌ পিছত ল'ব লগা হ'ব ভাল মোবাইল এটা। তো সেইকাৰণে মোক ভাল কোৱালিটিও লাগে, ভাল ভিডিঅ' কোৱালিটিও লাগে, সেইকাৰণে আইফোনটোৱে লৈ লওঁ। তো বাকী বাইকখনো ল'ম, বাইকখনৰ কাৰণে 2-3 মাহ ৰখি দিম। তো বাইকখন চাগে অক্টোবৰ মানত ল'ম আই থিংক। তো চাই লওঁ কেনেকৈ কি হয়। তো ফাৰ্ষ্টে মোবাইলটো লৈ লওঁ এতিয়া, তাৰপিছত বাইকখন ল'ম। কি ক'ম আৰু, বেয়া লাগিছে বাইকখন সোনকালে ল'ম বুলি ভাবিছিলোঁ, এতিয়া আৰু অলপমান ৰখিব লাগিব। তথাপিও ভালো লাগিছে, ফাৰ্ষ্ট মোবাইল ল'ম তাৰপিছত বাইকো ল'ম। তো কয় নহয় যে ওটাহে আচ্ছা গ'লে ওটাহে, সেইটোও হয় বাৰু। পিছত কি হয় আৰু এতিয়া গৈ গ'লেহে গম পাম তাত। তো একদম ডাইৰেক্ট চিটি চেণ্টাৰত গৈ লগ পাই আছোঁ। বাকী আমি চিটি চেণ্টাৰ আহি পাই গ'লোঁ, ওপৰতে আছে আইফোনৰ শ্ব'ৰুমটো, তো তাতে গৈ আছোঁ। তো গাইজ আজি আইফোন 13 ল'ম, ফিক্স সেইটোৱে ল'ম। এতিয়া ওপৰত গৈ আছোঁ, ওপৰতে আছে আইফোনৰ শ্বপটো, তো তাতে গৈ আছোঁ। এইটো ফেমাছ হয় আৰু শ্বপটো, সেইকাৰণে ইয়াতে আহিছোঁ। বহুতখিনি আছে আইফোনৰ মাৰ্কেট, কিন্তু এইটোত আহিছোঁ, এইটো বহুত ফেমাছ হয়। দেখে আপোনালোকে বহুতে চিটি চেণ্টাৰৰ এইটো দোকানতে আহে মানে আইফোন ল'বলৈ। তো আমিও এইটোতে আহি গ'লোঁ সেইকাৰণে। তো ভিতৰত সোমাওঁ কেনেকুৱা কি চাওঁ, আইফোন 13টোৱে ল'ম। তো কেনেকৈ কি হয়, কিমান প্ৰাইচ, ভিতৰত যোৱাৰ পিছতহে গম পাম। তো গৈ মেলি ভালকৈ চাই তো মোবাইলটো লৈ আছোঁ। ইমান কথা নকওঁ, জাষ্ট মোবাইলটো ল'ব লাগে। মোৰ একদম মানে মোবাইল নাই এতিয়া লগত। এইফালে মোবাইলটো আইফোন 13 আনবক্সিং হোৱাই নাই, হ'ব আৰু এইটো চব কামবিলাক কৰি আছোঁ, তাৰপিছতে আনবক্সিং হ'ব। তো এডপ্টাৰ। বাকী এইফালে অলপমান মোৰ লগত কেছ আছিল, কেছখিনিও দি দিলোঁ। 20,000 মান আছিলে, বাকী কাৰ্ড পে'মেণ্ট কৰিম। 60 ওচৰতে পৰিছেগৈ আৰু কভাৰটো লোৱা নাই, কভাৰ চভাৰ মিলাই 60 হৈ যাব। টেম্পাৰ লগালোঁ, এডপ্টাৰ ল'লোঁ, ছেফটিটো মেইন। টেম্পাৰখন সেইকাৰণে 2,000 টকা লৈছে, লগাই লৈছোঁ। বাকী কভাৰটো বাহিৰত লগালেই হ'ব, কভাৰটো ইমান কথা নাই, কভাৰ চেঞ্জ কৰি থকাই হয়। তো সেইকাৰণে পে'মেণ্ট গোটেইবিলাক ক্লিয়াৰ। তো মোবাইলটো হৈ যাব আৰু অলপ পিছত মোবাইলটো দেখাই আছোঁ আপোনালোকক। এইফালে মোৰ পে'মেণ্টটো চব হৈ গ'ল, অকল বিল চিল বনাই আছে। গোটেইখিনি হৈ যোৱাৰ পিছত ভালকৈ মোবাইলটো দেখাই আছোঁ আপোনালোকক। বাকী মোবাইল লোৱা হৈ গ'ল, ইফালে টেম্পাৰখন লগাই আছে। লাষ্ট টেম্পাৰখন লগা হ'লে ইয়াৰ পৰা ওলাই যাম। তো গাইজ ফাইনেলি আইফোনটো লৈ ল'লোঁ। তো এতিয়া চিটি চেণ্টাৰৰ পৰা ওলাই দিলোঁ, ডাইৰেক্ট এতিয়া ৰুমতে গৈ থাকিম আৰু। তো 60 ওচৰতে পৰিলেগৈ আৰু আইফোন 13 128 GB। তো ঠিকে আছে, মোবাইল আৰু আইফোনৰ আৰু কি ক'ম আৰু, বেলেগটো একো আইফোনৰ ৰিভিউ দিবই নালাগে, আইফোনটো চবেই গম পায়েই। তো গাইজ ফাৰ্ষ্ট টাইম লাইফত আইফোন লৈছোঁ। আইফোনটো মানে মই বহুত আগৰ পৰা ল'ম বুলি ভাবি আছিলোঁ, কিন্তু মানে কোনোফালে নিমিলিছিল। তো হঠাৎ লৈ লোৱা হ'ল, যিহেতু ইটো মোবাইল বেয়া হ'ল সেইকাৰণে হঠাৎ লৈ লোৱা হ'ল মানে আইফোনটো। তো এতিয়া ডাইৰেক্ট গৈ আছোঁ ৰুমত। টেম্পাৰ, চাৰ্জাৰ, এডপ্টাৰ, গোটেইকেইটা বস্তু আইফোনৰ বহুত বেছি দাম। কভাৰটো বাৰু মই অৰিজিনেল লোৱা নাই, ডুপ্লিকেট লৈছোঁ বাহিৰৰ হেৰিয়ৰ পৰা, শ্বপৰ পৰা। তো টেম্পাৰখনে 2,000 টকা, বাপৰে বাপ। এডপ্টাৰটো 2,000 টকা, তেনেকৈ বহুত দাম আইফোনৰ বস্তুবিলাক। বাকী লৈ ল'লোঁ, এতিয়া ডাইৰেক্ট গৈ আছোঁ ৰুমত। তো বঢ়িয়া আগলৈ কোৱালিটি দিব পাৰিম বুলি আশা কৰিলোঁ। তো সেইটো কাৰণেই লৈছোঁ আইফোনটো, যাতে আপোনালোকক অলপ কোৱালিটিটো ভাল দিব পাৰোঁ। তো
সেইটো আৰু এতিয়া ডাইৰেক্ট গৈ আছোঁ ৰুমত। টোটেল মানে 60 মানে পৰিছেগৈ আৰু 1500-2000 টকা কম হ'ব। তো বাকী এতিয়া গৈ আছোঁ ৰুমত। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুন পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব। তো লগ পাম বেলেগ ভিডিঅ'ত। তো আজিলৈ বাই বাই।